वेलकम बैक टू माई यूट्यूब चेनेल हार्डिस এতিয়া ভাটিবেলা এই লং জাম্পৰ ওপৰত মানে কিছুমান কথা কম মই এটা আবিবোৰ আপোনালোকে সদায় ফ'ল' কৰি যাব লং জাম্প মাৰিব হ'লে সদায় আমাৰ এটাই প্ৰব্লেম হয় কিছুমানে শকত মানুহ কিছুমানেও মাৰি দিয়ে 18-19 ফুট পাৰে আমি ক্ষীণ হৈও কিছুমানে নোৱাৰোঁ মাৰিবলৈ কাৰণ সেই কিহৰ নোৱাৰোঁ আমি সেইটো আপোনালোকে চাগে নিশ্চয় গম পায় প্ৰেক্টিছ কিছুমান আছে লং জাম্পৰ সেই লং জাম্পৰ প্ৰেক্টিছবোৰ সদায় ফ'ল' কৰি যাব লাগিব আপোনালোকে যদি সেইবোৰ ফ'ল' নকৰে তেনেহ'লে লং জাম্প আপোনালোকে মাৰিব নোৱাৰিব সেই কিছুমান প্ৰব্লেম আহি পৰে তাৰ লগত সেই প্ৰব্লেমবোৰ আপোনালোকে ছল্ভ কৰিব হ'লে আপুনি কি কৰিব লাগিব সদায় টিপছবোৰ ফ'ল' কৰি যাব লাগিব আৰু এটা কথা লং জাম্প মাৰিব হ'লে আপোনালোকে হাৰ্ডেল দেখাই দিম বাৰু আপোনালোকে ভিডিঅ'টো চাব ভিডিঅ'টো মাজতে লগাই দিম এতিয়াৰ পৰা আমি হাৰ্ডেল অনা নাই চ' হাৰ্ডেলটো সি সদায় প্ৰেক্টিছ কৰিব লাগিব হাৰ্ডেলটো সদায় জাম্প মাৰিব লাগিব আপোনালোকে সময় যেতিয়াই পায় ঘৰৰ পিছফালে হাৰ্ডেল এডাল পুতি দিব সেই হাৰ্ডেলটো সদায় জাম্প মাৰি কৰি থাকিব যেতিয়াই সময় পায় আপোনালোকে যেতিয়াই সময় পায় তেতিয়াই মাৰিব জাম্প জাম্পটো যেতিয়া সদায় মাৰি থাকিব আপোনালোকৰ এটা মানুহটো পাতলা হ'ব যেতিয়া সেই জাম্পটো আপোনালোকে যেতিয়া আহিব তেতিয়া আপোনালোকে লং জাম্পটো মাৰিব পাৰিব সেই লং জাম্পটো মাৰাৰ লগে লগে আপোনালোকৰ এতিয়া 14 ফুট আহি আছে তেতিয়ালৈ আপোনালোকৰ 16-17 ফুট অহা যাব কিছুমান মানে লং জাম্পৰ টিপছ আছে সেই টিপছবোৰ আপোনালোকে সদায় ফ'ল' কৰিব কাৰণ যেতিয়া আপোনালোকে একদম প্ৰায় 40 মিটাৰ আঁতৰ পৰা দৌৰি আহে সি 40 মিটাৰ আঁতৰ পৰা মানে একে 100 মিটাৰ পিক আপত গুচি নাহিব 100 মিটাৰ পিক আপত তেতিয়া গুচি নাহিব প্ৰায় আপোনালোকক লং জাম্প ফিল্ডৰ পৰা প্ৰায় 10-15 ফুটমান মানে সেই 10 মিটাৰমান আঁতৰ পৰা সেই পিক আপটো লগাব সেই পিক আপটো যেতিয়া আপোনালোকে 10-15 মিটাৰমান আঁতৰ পৰা লগাব তেতিয়াহে আপোনালোকৰ লং জাম্পটো আহিব লং জাম্পটো নাহে কাৰণ বহুত আছে কাৰণ আপোনালোকে লং জাম্পটো 100 মিটাৰ পিক আপ 40কে প্ৰথম তাৰ পৰাই পিক আপটো লগাই আহে যেতিয়া পিক আপটো লগাই আহি আপোনালোকে যেতিয়া ওচৰৰ পৰা আপোনালোকৰ গাত এনাৰ্জি নাইকিয়া হৈ যায় ভৰি দুৰ্বল হৈ যায়গৈ আপোনালোকে তেতিয়া লং জাম্পটো মাৰিব নোৱাৰে আৰু এটা কথা আপোনালোকে প্ৰায়ভাগে বহুতেই ভুল কৰে তাৰপৰা পিক আপত আহি থাকিব ধুনীয়াকৈ যেতিয়া চিনপাত ওচৰৰ পৰালৈ চিনপাত চাই দিয়ে চিনপাতে মেইন প্ৰব্লেমটো আপোনালোকৰ চিনপাতে আছে সেই চিনপাত চাই দিয়াৰ লগে লগে আপোনালোকে লং জাম্পটো মাৰিব নোৱাৰে সেইবাবে আপোনালোকে এটা কাম কৰিব যেতিয়া তাৰপৰা দৌৰি আহিব আপোনালোকে চিন নাচাব আৰু আপোনালোকৰ ভৰি নাচাব মেইন চিনপাত নোচোৱাৰ লগে লগে আপোনালোকে লং জাম্প কিমান আহে আপোনালোকে এইটো পিছৰ কথা আপোনালোকে 14 ফুট মাৰে 12 ফুট মাৰে সদায় প্ৰেক্টিছ কৰিব আপোনালোকে চিন নোচোৱাকৈ যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া আপোনালোকৰ লং জাম্পটো আহিব যিমানে নাহে এইটো পিছৰ কথা বাৰু চিন নোচোৱাকৈ সদায় প্ৰেক্টিছ কৰিব এফালে হওক মই নাখালোঁ এই চিনপাতৰ যেতিয়া ওচৰ পোৱাৰ লগে লগে আপোনালোকে চিনপাত চাই দিয়ে চিনপাত চাই দিয়াৰ লগে আপোনালোকৰ এটা ভয় ভাৱ হয় কি হ'ব এতিয়া চিনপাত কচ হৈ দিম চিনপাত কচ হৈ যায় সেইকাৰণে আপোনালোকৰ চিনপাত কচ হৈ যায় কিছুমান চিনপাত কচ হৈ যোৱাৰ লগে আপোনালোকে মাৰিব নোৱাৰে তেতিয়াহ'লে ওচৰতে পৰে জাম্পটো আৰু যেতিয়া আপোনালোকে জাম্পটো মাৰিব তেতিয়া জাম্পটো ইয়াৰ পৰা মাৰি ভৰিখন আপোনালোকে এইটো ষ্টাইলত পৰে সদায় জাম্পটো এইফালে ৰখাই দিয়াচোন অলপ জাম্পটো আপোনালোকে এইটো ষ্টাইলত পৰে এইটো ষ্টাইলতে জাম্পটো কেতিয়াও নপৰিব জাম্পটো মাৰাৰ লগে আপোনালোকে এইটো ভৰিখন সদায় এইটো ষ্টাইলতে পৰিব এইটো আপোনালোকে চাওক এতিয়া জাম্পটো এতিয়া এইটো ষ্টাইলত পৰিব আপোনালোক কিমান ফুট আগবাঢ়ি গ'ল 3 ফুট আগবাঢ়িলে এইটো ষ্টাইলত পোৱাৰ লগে আপোনালোকৰ 3 ফুট সদায় পিছুৱাই যাব সেইবাবে জাম্পটো মাৰাৰ লগে আপোনালোকে ভৰি এইটো ষ্টাইলত কৰি দিব হাত এইটো ষ্টাইলত কৰি ভৰি এইটো ষ্টাইলত কৰি আপোনালোকৰ 3 ফুট আগবাঢ়ি যাব এই 3 ফুট আগবাঢ়িবই আপোনালোকৰ মই যিবোৰ টিপছ দিম তাত যিবোৰ প্ৰেক্টিছ ভালমতে চাই যাব সেইবোৰ যদি সদায় ফ'ল' কৰে আপোনালোকৰ তেনেহ'লে লং জাম্প এক্সিলেণ্ট আহিবই এক সপ্তাহত আপোনালোকৰ এক্সিলেণ্ট আহি যাব চ' এতিয়া ব'লক আমি এতিয়া লং জাম্পৰ টিপছবোৰ দেখাই যাম প্ৰেক্টিছবোৰ দেখাই যাম চ' চাই যাওক ভালমতে আমি প্ৰথমে লং জাম্প মাৰাৰ আগত কি কৰিব লাগিব লং জাম্প মাৰাৰ আগত আমি অলপ জগিং কৰি ল'ব লাগিব জগিংবোৰ দেখাই দিম আমি অলপ জগিং কৰিব লাগিব মই বেছি নকৰিলোঁ অলপ আপুনি আহি পাই অলপ জগিং কৰি ল'লোঁ দৌৰি ল'লোঁ চ' এতিয়া অলপ কৰাৰ পিছত তাৰপিছত প্ৰেক্টিছ আছে চ' প্ৰেক্টিছটো আমি দেখা যাম চ' এতিয়া প্ৰথম প্ৰেক্টিছটো হৈছে আমাৰ চাই লওক আপোনালোকে ৰিলেক্স কৰি ল'ব লাগিব মানে অলপ ঘূৰাই ফুৰাই ধুনীয়াকৈ আমি এতিয়া এইফালে তিনিবাৰকৈ পাব লাগিব 1 2 3 1 2 3 1 2 3 নেক্সট ষ্টেপটো হৈছে আমাৰ ভৰিখন সদায় এনেকুৱালৈ আহিব ভৰিটো ষ্টাইলত আহিব ভৰি গেৰুৱা পেলাব নালাগে ভৰি আগটোৱে কৰিব লাগিব সদায় চ' তাৰপিছত
ষ্টেপটো হৈছে আৰু ভৰিখন সদায় ষ্ট্ৰেট হ'ব, ষ্ট্ৰেট সেইটো ষ্টাইলত অলপ প্ৰায় 30 মিটাৰমান আপোনালোকে কৰিলেই হ'ল, মই বেছি নকওঁ। আৰু নেক্সট ষ্টেপটো হৈছে আপোনালোকৰ আমি এতিয়া জাপ মাৰিব লাগিব। নেক্সট এইডোখৰ বুকুত লগাব লাগিব, 20টাকৈ মাৰিব আপোনালোকে, 20টাকৈ 2টা ষ্টেপ কৰিব। ত' এতিয়া আমি নেক্সট ষ্টেপলৈ যাওঁ। নেক্সট ষ্টেপটো হৈছে যোৱা নেক্সট এইটো ষ্টেপ আপোনালোকে প্ৰায় 30 মিটাৰমান আপ ডাউন কৰিব, 30 মিটাৰমান আপ ডাউন কৰিলে হৈ গ'ল। আৰু নেক্সট ষ্টেপটো যাওঁ। নেক্সট ষ্টেপটো হৈছে গোটেই ভৰিখন নেপেলাব, এই ভৰিখন মানে পেলাব নালাগে, আপুনি খালি আগডোখৰহে জাম্প মাৰিব। প্ৰতিখন ভৰিয়ে 20টাকৈ কৰিলে হ'ল, 20টাকৈ 3টা ষ্টেপ কৰিব লাগিব, অলপ জিৰণি লৈ লৈ, বেছিকৈ নহয়। আৰু এইটো ইমান স্পীডো নহয়, শ্ল' অলপ মিডিয়াম জোখত। চ' চাওক চ' এতিয়া আৰু এটা বেলেগ ষ্টেপ আছে। চ' চাই যাওক, এখন ভৰি ফিট হৈ থাকিব, এখন ভৰিহে পিছলৈ যাব। আৰু হাতকেইটা এখন হাত আছে লৈ পিছলৈ, আৰু এখন হাত আগলৈ চাই লওক। এইটো দুখন ভৰিয়ে প্ৰায় এখন ভৰিত 10 বাৰকৈ কৰিব, 2টা ষ্টেপকৈ জিৰণি লৈ লৈ, বেছিকৈ নকৰিব। এখন ভৰি ষ্টেপ কৰি ৰাখিব খালি সেইটো ষ্টাইলত, আপোনালোকে খালি ভালকৈ চাই লওক। ষ্টেপকৈ কৰিলে হ'ল, 2টা ষ্টেপ অলপ ৰখি কৰিব, বেছিকৈ নহয়। ভৰিটো হাতখন একেটাই জোখতে থাকিব, খালি আমি ভৰিটোহে লগাব লাগিব তেনেকৈ সেইটো ষ্টাইলত। তো চাই যাওক, প্ৰায় এনেকৈ আপোনালোকে 2 মিনিট কৰিব চাব। 3টা ষ্টেপ কৰিব, এইটো 3টা ষ্টেপ, বেছি সময় নহয়। এটা ষ্টেপ 2 মিনিট কৰিব, 2 মিনিট কৰিব, অলপ ৰখিব, 1 মিনিটমান ৰখিব, আকৌ 2 মিনিট কৰিব, আকৌ আপোনালোকে যিমান জঁপিয়াই সিমান আপোনালোকৰ কাৰণে ভাল। যিমান জঁপিয়াব আপোনালোকৰ দেহটো তিমান পাতলা হ'ব, পাতলা হোৱাৰ লগে লগে আপোনালোকে তিমান লং জাম্প মাৰিব পাৰিব। আপোনালোকে নিজে গম পাব পিছত, যদি ভালকৈ জঁপিয়াই ভালকৈ প্ৰেক্টিছ কৰে, আপোনালোকৰ নিজেও অনুভৱ হ'ব। এতিয়া যদি 14 ফুট মাৰিছে, যেতিয়া 15 ফুট আহিব, আপোনালোকৰ নিজে এটা অনুভৱ হৈছে, মই পাইছোঁ, মই অলপ জঁপিয়াব লাগিব, আপোনালোকৰ তেতিয়া নিজে এটা অনুভৱ আহিব। চ' সেইবাবে আপোনালোকে যিমান জঁপিব তিমান আপোনালোকৰ কাৰণে ভাল। আপোনালোকে নাভাবিব যে এই ষ্টেপখিনি মই যোনখিনি ষ্টেপ দি আছোঁ সেইখিনি অলাগতিয়াল, কিন্তু এই বস্তু যেতিয়া এইখিনি লাগতিয়াল বস্তু, কিন্তু আপোনালোকে ভাবিছে চাগে অলাগতিয়াল, এই ভিডিঅ'টো কাম নাই, কোনো এনেই এইবিলাক দি আছে। চ' আপোনালোকে এইবিলাক বহুত লাগতিয়াল বস্তু, কাৰণ যিমান আপোনালোকে ষ্টেপ এটা খোল যাব, যিমান ওপৰলৈ আহিব ভৰিখন, যিমান ওপৰলৈ আহিব তিমান আপোনালোকৰ প্ৰফিট হ'ব। লং জাম্প মাৰাৰ ক্ষেত্ৰত যিমান প্ৰফিট হ'ব, যেতিয়া আপোনালোকৰ ভৰিখন এতিয়া ওপৰলৈ দিলে, এই যেতিয়া ষ্টেপটো খোল খায়, এই ষ্টেপটো খোল খোৱাৰ লগে লগে আপোনালোকৰ লং জাম্পৰ ক্ষেত্ৰত বহুত কাম দিয়ে। প্ৰায়ভাগে আপোনালোকৰ যেতিয়া লং জাম্প মাৰে ষ্টেপটো খোল নাখায়, সেইকাৰণে সেইখিনি ঠাইতে পৰে। যেতিয়া ষ্টেপটো আপোনালোকৰ খোল খাই যাব লাহে লাহে, আপোনালোকৰ যেতিয়া জাপটো ওপৰলৈ আহিব, ওপৰলৈ অহাৰ লগে লগে আপোনালোকৰ লং জাপটো বেছিকৈ আহিব। সেইবাবে আপোনালোকে যিমান পাৰে সেই ষ্টেপটো খোল খাবলৈ তিমান জাপ মাৰক, ভৰিবোৰ মানে ষ্টেপবোৰ খুলি খুলি জাপ। নেক্সট ষ্টেপটো লৈ আহিছোঁ। নেক্সট ষ্টেপটো হৈছে আমাৰ ভৰিখন ধুনীয়া এটা জোখত মেল খুৱাই ল'ব, এটা জোখত মেল খুৱাই লৈ চাওক সেইটো ষ্টাইলত আহি ভৰিখন ৰিলেক্স কৰিব কাৰণে এইটো প্ৰেক্টিছ কৰিব আহে এনেকৈ। এইটো ষ্টাইলত প্ৰতিখন ভৰি আপোনালোকে 10 বাৰকৈ কৰিব। যেতিয়া 10 বাৰকৈ কৰিব আপোনালোকৰ নিজৰে ভাল হ'ব। 10 বাৰকৈ 2টা ষ্টেপ কৰিব, প্ৰতিখন ভৰি 10 বাৰকৈ খালি নাপাহৰিব, ভালমতে প্ৰেক্টিছ কৰিব এইকেইটা। চ' আমি এতিয়া ফিল্ডলৈ যাওঁ, ফিল্ডলৈ গৈ আমাৰ এতিয়া লেণ্ডিং জাম্পটো কৰিম। মেইন লেণ্ডিং জাম্পটো কৰাৰ পিছত আমাৰ ফাইনেল লং জাম্পটো হ'ব। চ' ফিল্ডলৈ যাওঁ দিয়া। আমি এতিয়া শ্বৰ্ট জাম্পটো মাৰিবলৈ, এতিয়া লেণ্ডিং জাম্পটো মাৰিবলৈ আমি এতিয়া ধুনীয়াকৈ মেইন পইণ্ট এটা দি লৈছোঁ। লেণ্ডিং জাম্পটোৱে হৈছে আপোনালোকৰ ভৰিখন, গোটেই ভৰিখনে জাম্পটো মাৰিব নালাগে, ভৰি আগডোখৰ গেৰুৱাটো পেলাব নালাগে,
চাই লওক আপোনালোকে ভালমতে হাতখন আপোনালোকে যিমান ওপৰলৈ উঠাব সিমান আপোনালোকৰ নিজৰ কাৰণে ভাল আৰু ভৰিটো সদায় ওপৰলৈ উঠিব ভৰিটো তললৈ নহয় চাই লওক আপোনালোকে কেনেকৈ জাপটো মাৰিব লাগে মই দেখাই দিছোঁ চাই লওক ভৰিখন কেনেকুৱা মোৰ ভৰিখন কিমান ওপৰলৈ উঠিছে আপোনালোকে সেইটো লক্ষ্য কৰক আপোনালোকে মই বেলেগ এটা মাৰি দিছোঁ চাওক এতিয়া নৰ্মেলটো মাৰিলোঁ নৰ্মেলটো মোৰ ভৰিখন চাওক কিমান ওচৰত পৰিলে প্ৰায় এফুটমান পিছিয়ে গ'ল প্ৰথমতে মাৰিছিলোঁ ভৰিখন মেলি পেলাই কিমান এতিয়া ইমান আগলৈ আগবাঢ়িছিলে এতিয়া আকৌ এতিয়া নৰ্মেলকৈ মাৰিলোঁ কিমান পিছলৈ চাই লওক ভালমতে মোক সেই শিকাওকে প্ৰথমতে মই যেতিয়া নৰ্মেলকৈ মাৰিছোঁ ঠাইতে পৰিছিলোঁ একণতে পৰিলোঁ যেতিয়া ভৰিখন মেলি দিলোঁ ভৰিখন মেলাৰ লগে লগে মই ভৰিখন আহিলে ইয়ালৈকে চাওক এতিয়া কিমান আগবাঢ়িছে প্ৰায় 2 ফুটমান আগবাঢ়ি গৈছে সেইবাবে আপোনালোকে যিমান লং জাপটো যেতিয়া যিমান মাৰে ভৰিখন তললৈ ঠাইতে জাপ মাৰি নিদিব ভৰিখন আগলৈ দিব হাত পূৰা ফিট কৰিব ভৰি ফিট কৰিব এই জাপটো সদায় আপোনালোকে 6টাকৈ মাৰিব 2টাকৈ ষ্টেপ 6টাকৈ জাপটো মাৰিব 2টা ষ্টেপকৈ বেছি স্পীডত নহয় লাহে লাহে অলপ ৰখি ৰখি মাৰিব চিনৰ পৰা আমি প্ৰায় 7-8 ফুট মানে 6-7 ফুটমান আগত গৈ আমি সেইডোখৰ পৰাই মানে পিক আপত জাপ মাৰিব লাগিব আমাৰ লং জাপটো নহয় শ্বৰ্ট জাপটো এটা মাৰিব লাগিব শ্বৰ্ট জাপটো আপোনাৰ আহক মই দেখাই যাম চ' এডাল আমাৰ ফাইনেল চিন থাকিব আমাৰ প্ৰায় 6-7 ফুট আহি যাব আমি আমাৰ চিনৰ পৰা প্ৰায় 9 খোজ ল'লোঁ আমি তাৰ পৰা আমি এতিয়া কি কৰিব লাগিব আমি লঙৰ পৰা দৌৰিব নালাগে 9 খোজৰ পৰা এতিয়া আমাৰ পিকআপটো বঢ়াই আমি লং জাপটো কিমান মাৰিব পাৰোঁ যেতিয়া শ্বৰ্টৰ পৰা আপোনালোকে লং জাপটো যদি বেছি আহে তেনেহ'লে ভাবক আপোনালোকৰ লঙৰ পৰাই আপোনালোকে বহুত পিকআপত আহিব পিকআপটো অহালৈকে আপোনালোকৰ লং জাপটো বেছি আহিব সেইবাবে আমি এতিয়া শ্বৰ্ট জাম্প মাৰিম শ্বৰ্টৰ পৰা আহক মই দেখাই যাওঁ আপোনালোকে যিমান জাম্প মাৰিব সিমান নিজৰ কাৰণে ভাল আৰু জাম্পটো যেতিয়া মাৰে আপোনালোকে ওপৰলৈ জাম্প মাৰিব চাব ঠাইতে জাম্প মাৰিব নাচাব খালি আপোনালোকৰ যেতিয়া এইটো জাম্পটো ওপৰলৈ খালি আহিব লাগিব মানে 6বাৰ মাৰিব আপোনালোকে প্ৰায় 2টা ষ্টেপ মাৰিব ৰখি ৰখি জিৰণি লৈ মাৰিব ইমান স্পীডত নহয় ইমান হাহাকাৰ কৰি মাৰিব নালাগে লাহে লাহে মাৰিব এইটো ষ্টেপ শেষ হোৱাৰ পিছত আমি ফাইনেল ষ্টেপটো লৈ আহিছোঁ আমাৰ এতিয়া ফাইনেল লং জাম্পটো চ' আহক এনেকৈ যদি সদায় প্ৰেক্টিছ কৰে আপোনালোকে তেনেহ'লে 18-19 ফুট আপোনালোকৰ আহিব ভালমতে আমাৰ প্ৰেক্টিছ আৰু আছে যদি আপোনালোকে বিচাৰে আমাৰ নেক্সট পাৰ্টটো আহিব তেনেহ'লে নেক্সট পাৰ্টটো আমি ভাল চেষ্টা কৰিম আজি যিবোৰ দেখাইছোঁ সেইবোৰ বহুত লাগতিয়ালে সেইবোৰ আপোনালোকৰ লং জাম্পৰ ক্ষেত্ৰত বহুত কাম দিয়ে যিবোৰ দেখাইছোঁ আপোনালোকে একেদিনাই গোটেইখিনি কৰিব নিবিচাৰিব যদি আপোনালোকে একেদিনাই কৰিব বিচাৰে আপোনালোকৰ গাৰ বিষ হ'ব ভৰি বিষ হ'ব চ' সেইবাবে এদিন আজি 3টা কৰিলে কাইলৈ 4টা কৰিব তেনেকৈ কৰিব আপোনালোকে একেদিনাই গোটেইখিনি প্ৰেক্টিছ কৰিব নাচাব যদি গোটেইখিনি প্ৰেক্টিছ কৰিব আপোনালোকৰ গাৰ বিষয়ে প্ৰেক্টিছ দিয়া নাই চ' ভালদৰে প্ৰেক্টিছ দিছোঁ যদি আপোনালোকে যদি বিচাৰে তেনেহ'লে মোৰ নেক্সট পাৰ্টটো আহিব তেনেহ'লে এই প্ৰেক্টিছ চ' সেইটো লৈ আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই বাই ভাৰত মাতা কি জয় লাভ ইউ অল